এটা ফোন কলৰ কাৰণে গোটাই দিন ৰাতি অপেক্ষা কৰি থাকিলোঁ। কোনোবাই কৈছিল সময় পালে তোমাক মই ফোন কৰিম। ভাল পাবলৈ যদি হৃদয় নাই তেন্তে ঘৃণা কৰিবলৈ অজুহাতো নিবিচাৰিবা, কিয়নো কেঁকুৰাই কেৱল মাত্ৰ নিজৰ অস্তিত্বৰ বাবেই নিজৰ মাতৃক হত্যা কৰে। কেনেকৈনো বিচাৰিম তোমাৰ পৰা তোমাৰ হৃদয়ৰ ঠিকনা, তুমি জানানে? তুমি মোৰ জীয়াই থকাৰ অন্তিম প্ৰেৰণা। তুমি এনেদৰে হাঁহি থাকিবা সদায়, তোমাৰ সুখেৰে মোক ধৰিবা আৱৰি। দুখ যন্ত্ৰণা জীৱনেই নাহক কিয়, তোমাৰ স্মৃতিত সকলো যাম পাহৰি। যিটো সম্পৰ্কত ভুল স্বীকাৰ কৰি ইজনে সিজনক ক্ষমা খোজে, সঁচাকৈয়ে তেওঁলোকৰ প্ৰেম কেতিয়াও শেষ হৈ নাযায়। দিনটোৰ ইমান ব্যস্ততাৰ পিছতো প্ৰিয়জনে খবৰ ল'লে মনটো কিবা ভাল লাগি যায়।